নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশৰ লগতে বিশ্বৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, পমুৱা মুছলমানৰ বিৰুদ্ধে উচ্ছেদ চলিবই। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী ভূমিত বসবাস কৰা পমুৱা মুছলমানে ৰেহাই নাপায়। গোপীনাথ বৰদলৈ চৰকাৰৰ উচ্ছেদৰ কথা কয় মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বৰদলৈ চৰকাৰেও চৰকাৰী ভূমিত উচ্ছেদৰ স্পষ্ট নীতি লৈছিল। উচ্ছেদৰ ক্ষেত্ৰত গোপীনাথ বৰদলৈক অনুসৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানৰ উচ্ছেদ বিৰোধী অভিযান জাতিৰ প্ৰতি কৰ্তব্য। বৰদলৈৰ বক্তব্যৰ উদ্ধৃতি দি পুনৰ উচ্ছেদৰ সিদ্ধান্ত চৰকাৰৰ। মুকলিকৈ উচ্ছেদ চলোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীত ভয়ংকৰ অপহৰণ কাণ্ড। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। স্কুললৈ আহি থকাৰ সময়তে দুই ভাতৃ ভগ্নীক অপহৰণ। বশিষ্ঠৰ পৰা অপহৃত হৈছে দুই ভাতৃ ভগ্নীক। প্ৰিন্স শ্যামন্ত চিকে একাডেমীৰ ২য় শ্ৰেণীৰ ছাত্ৰ, হেপী মণ্টেছৰী স্কুলৰ ৯ম শ্ৰেণীৰ ছাত্ৰী ছনী শ্যামন্ত বাক্ৰাপাৰাৰ মনসা মন্দিৰৰ সন্মুখৰ পৰা অপহৃত হোৱাৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা চাঞ্চল্যকৰ খবৰ। শনিবাৰে পুৱা ৮:৩০ বজাৰ পৰা অপহৃত হৈছে দুয়ো। বশিষ্ঠ আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ। বন্ধু বান্ধৱীসকল, পৰৱৰ্তী খবৰ জনোৱাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এইটো ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে প্লিজ এটাকৈ লাইক কৰি দিব, আৰু এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মুছলমানক টাৰ্গেট কৰি বুলডোজাৰ চলাব নিদিওঁ হিমন্ত বিশ্ব শৰ্মাক। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। অসমৰ ১০ লাখ মুছলমান নামিব দিল্লীৰ ৰামলীলা ময়দানত। তামুলপুৰত উচ্ছেদৰ বিৰুদ্ধে ABMCৰ উদ্যোগত শ লোকৰ প্ৰতিবাদ স্থলীৰ পৰা হুংকাৰ ABMCৰ। অসমক অসম হিচাপে থাকিবলৈ দিয়ক হিমন্ত বিশ্ব শৰ্মাই। অসমক উত্তৰ প্ৰদেশ হাৰিয়ানা বনাবলৈ চেষ্টা নকৰিব। এইখন শংকৰ আজানৰ অসম। সাম্প্ৰদায়িক মন্তব্য কৰি বিভাজন সৃষ্টি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ধৈৰ্যৰ পৰীক্ষা নল'বলৈ মুখ্যমন্ত্ৰী সকিয়নি ABMCৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ ধৰা পৰিল অবৈধ স্বামী। ১৫ বছৰীয়া নাবালিকাক বিয়া কৰোৱা জাহিদুল ইছলামক গ্ৰেপ্তাৰ। জৰহিমুলু আৰক্ষীয়ে চলাইছিল অভিযান। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। গ্ৰেপ্তাৰ হোৱা অবৈধ স্বামী ভাউৰিয়া ফিটাৰ জাহিদুল ইছলাম। ঘোঁৰামাৰাৰ গাঁৱৰ ১৫ বছৰীয়া নাবালিকাক পলুৱাই নিছিল জাহিদুল ইছলামে। পঞ্চায়ত সচিব জিতুমণি ভুৱাই জৰহিমুলি আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ। বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ চলিছে চৰকাৰৰ অভিযান। ঘৰে ঘৰে বিচাৰি উলিয়াব অবৈধ স্বামী। কোনো অবৈধ স্বামী হাৰি নাযাব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।